কৰিছো তই এনে কিতাপখন মেলি আছো দেউতা কালি মাষ্টৰক লগ পাইছিলো তই পৰীক্ষা বহি দিছে হয় চাওঁ কিমান পালি চাওঁ দেখা যাম বহিখন চাওঁ ভাও তই দেখোন ডাবল জিৰ' পালি দুটা আলু গুটি এনেকে হলে তই কি হব হা আপুনি নাজানে আপুনিয়ে দেখোন গাধা হ'ল মোক এটা গাধা কলি গ একেটা বহাই দিলে মই বহাই দিওঁ নেকি সহায় এখন কৰি দিওঁ নালাগে 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 তই এতিয়া কি হয় তেনেকে হলে তই মেট্ৰিকে পাছ কৰিব লাগিব হা গৰু পাছ কৰিব লাগিব হা মেট্ৰিক পাছ কৰিব লাগিব হা টিউচন কৰিবি কৰিম দেউতা হা কৰিম দেউতা তেনে কাইলৈ মোৰ লগত ওলাবি টিউচন দিব লাগিব এতিয়া পঢ় ভালকে পঢ় পঢ়ি থাক ছাৰ বহিছে তামোলি তুমি আহিলা কিয় পঢ়ি আছে ছাৰ সেই নাই এনে আৰু কোৱাচোন ছাৰ ইয়াক টিউচন কৰিব আহিছো নহয় পেপাৰ দিছে আপোনালোকে পেপাৰ মানে চালে একে মাথা বেয়া হৈ গৈছে পেপাৰ দিছিলে বোলে পেপাৰটো দিছো হয় তোমাৰ ল'ৰাটো বহুত বেয়া হৈ গৈছে বুজিছা পঢ়া শুনা গুৰুত্বই নাই হয় দিয়ক ছাৰ সেইটো তাৰ মানে তাৰ নাখাৰণি কথা কি ক'ম মই স্কুলত আহিব বেলেগ ল'ৰা ছোৱালীয়ে সুধিব মেম মে আই কামিং কি কৰিব জানা কি কয় বল না আণ্টি আও কিয়া বাইদেউ হয় মাষ্টৰ নি হয় এনেকে কয় ছাৰ মেম বুলি ক'ব লাগে সি আণ্টি বুলি ফুৰিব ঘৰত কৈ এই কাৰ্টন সোপা চাই চাই এই সোপা মাথা সোমাইছে সিহঁতৰ পঢ়া শুনা কাম নাই এনিটাইম টিভিত অলপ টিভিত বহি পেলাই প্ৰত্যেকটো কথাতে হিন্দী কৈ দিব কেতিয়াবা ময়ো বুজি নাপাওঁ কিবা এটা কৈ দিয়ে সেইটো পেপাৰ আছে ডাবল জিৰ' কি কম আৰু সেইটো কাৰণে আপোনাৰ ওচৰলৈকে ওলাই যোৱা টিউচনটো কৰক আৰু ঠিক আছে কালি 7টা বাজিৰ পৰা তোমাক পঠিয়াই দিবা বাৰু চেষ্টা এটা কৰি চাম তুমিও ঘৰত অকণ গুৰুত্ব দিবা দিব লাগিব ছাৰ এই কামৰ পৰা মানে সময় নাপাওঁ যে ছাৰ সেইটো কাৰণে মানে অকণমান আপোনাৰ ওচৰলৈকে আপুনিয়ে বোলো অকণমান ঠিক আছে কাইলৈ পৰা আহিবা কাইলৈ পৰা আহিবা হা ছাৰ ওচৰলৈ 7টা বাজিত আহিবা ভালকে ছাৰ ঠিক আছে ঠিক আছে আহিলো ছাৰ কি আনিছা আজি আজি কিতাপ চব কিতাপে আনিছো কি পঢ়াম দিয়া অংকখন লোৱা তাৰপৰা দেই ভাল যিখিনি পঢ়া মই বহীখনহে উলিয়ালা দেখোন কিতাপখন দে বাৰু মই আজি ঠিক আছে নালাগে আজি তোমাৰ মই জেনেৰেল নলেজ কিছুমান চাম গোটেইখন ছবি টবি আঁকি থৈছো ৰৌ দে 1 2খন বাপৰে বাপ এইবাৰ কি লিখিছো ৰৌ 1ৰ পিছত 12 ক'ৰ পৰা আহিল হে সাংঘাতিক নিউটা লিখিছ ভাই বা খাই দিলি মোক আৰু 1 2খন 10লৈকেও নাজানো হে 100লৈকে লিখি দিছো দেখোন ছাৰ বা 1 12 13 15 100 100 হৈ গ'ল সাংঘাতিক প্ৰভু দিয়ক এবিচিডি খন ছাৰ হৈ গ'ল হা এ চি ডি জেড জেডলৈকে লিখিব দিছে আপুনি জেডলৈকে লিখি দিছে এবিচিডি কমপ্লিট বাপৰে বাপ তই মোক জ্বলাবি ভাই তই মোক জ্বলাবি বুজিছ তোৰ বা ফাৰ্ষ্ট ডে দিনাখন বাৰু এইটো গ'ল আজি এটা কাম কৰিবি 1 2খন আৰু এবিচিডি খনে তোমাৰ হেৰি হ'ব হোমৱৰ্ক কাইলৈ কৈ আনিবা হ'ব এই দুখন কমপ্লিট হ'লে মই কাইলৈ তোমাক পঢ়াম হ'ব যোৱা
আৰু গাড়ী চাই পাৰ হবা ৰাস্তা দেই। কালি হোমৱৰ্ক কৰি দিছিলো, কি হ'ল কৰিলে নাই বোপাই? ছাৰ সেইবিলাক কথা বাদ দিয়ক, আজি শিক্ষক দিৱস কাৰণে মই আপোনালৈ বঢ়িয়া গিফ্ট এটা মাৰিছো। সেইটো মোবাইল দেখোন, ইমান দামী গিফ্ট ক'ত পালি তই? ছাৰ দেউতাৰ পৰা মাৰি লৈ আহিছো। হা পঢ়া শুনাত যে গৰু গৰুটো আজিকালি চুৰু হৈ গলি। ছাৰ এয়া শিক্ষক দিৱস পালন কৰিছো দামী গিফ্ট দি। এইবোৰ ফটোমি কম বন্ধ কৰ, এইটো মোবাইল বাপে ঘূৰাই দিবি। বা ডাঙৰ কাম কৰিছ, আৰু কেতিয়াও এনেকুৱা নকৰিবি দেই। বাৰু এইবিলাক পঢ়াত ধ্যান দে। দিয়া এটা কথা কচোন, চবতকে শক্তিশালী কোন, হাতী নে গাধ? গাধৱে শক্তিশালী। কেনেকে হেৰো? ছাৰ আপুনি মোক সদায় মাৰিয়ে থাকে। মই কিন্তু একো কবই নোৱাৰো, সেইটো কাৰণে গাধৱে শক্তিশালী হলগৈ। মাষ্টৰ লগত ধেমালি কৰো, মূৰ্খ। স্কুলত যে এইবাৰ একদম সাৱধান, আৰু যদি এটা উল্টা পাল্টা কথা নকওঁ, গম পাইছ? এনেকুৱা ল'ৰা ছোৱালী কি টিউচন কৰিম মই? বা পঢ়িছিলি নাই ঘৰত? পঢ়িছো। ABCD খন লিখ। কি লিখিছ? ACEG। কালি তোক মই পঢ়ি আহিব দিছিলো, তই কি কৰিলি হেৰ? ABCD পঢ়িছ তই? হা বাহ, আৰু আজি টুপি চুপি লগাই ষ্টাইল কি? হা ছাৰ মই আমেৰিকা গৈছিলো। আমেৰিকা, USA, ইউনাইটেড ষ্টেট অফ আমেৰিকা। নট থাকে বিগ চিটি ছাৰ। চালা ABCD খন নাজানো তই ইংলিছ ক? Don't angry me, sir. Okay. আজি মই টিউচন আহিব নালাগে।